নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। যিটো আছে ই ৰিক্সা আচলতে ই ৰিক্সাটা আগৰ বছৰত বিতৰণ কৰা হৈছে। আচলতে এইবাৰ 2025 কাৰণে এপ্লাই কৰিব দিব আৰু বেছি দিন নাই, এপ্লাই কৰিব দিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্টছ লাগে, গোটেইখিনি তথ্য মই আপোনালোকক দিম। তাৰ আগতে কৈছোঁ, আপোনালোকৰ যদি ইচ্ছুক আছে এই ৰিক্সা আপোনালোকে যদি চৰকাৰৰ পৰা ফ্ৰীতে পোৱাৰ কাৰণে বা 80% ছাবচিডি ল'বৰ কাৰণে, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সেইখিনি জানিবৰ কাৰণে এইটো ভিডিঅ' সম্পূৰ্ণ চাই থাকিব। আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। এতিয়া আৰম্ভ কৰোঁ। কথাখিনি হ'ল কি, আপোনাৰ ই ৰিক্সা এখন যদি আপুনি ল'ব যায়, আপোনাক ডকুমেণ্টছ লাগিব। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, তাৰপিছত আপোনালোকৰ ইনকাম প্ৰুফৰ কাৰণে আপোনাৰ ইনকাম চাৰ্টিফিকেট লাগিব। ঠিক আছে, তাৰপিছত যে এপ্লিকেশ্যন ফৰ্ম যিখন আছে, সেই এপ্লিকেশ্যন ফৰ্মখন লাগিব। সেইটো মই ডেছক্ৰিপশ্যন বক্সত আপোনাক লিংকটো দি দিম। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত এখন কেনেদৰে এপ্লাই কৰিব লাগিব, এতিয়া বহুতৰ মনতে সেইটো প্ৰশ্ন আহিছে। এপ্লাই কৰিব কেনেকৈ গৈছে আজি মই নেদেখুৱাওঁ, কাৰণ কি আগৰ বছৰে যেনেকৈ এপ্লাই প্ৰচেছটো দিছিল, হয়তো এইবাৰ সেনেকুৱা নহ'বও পাৰে, অলপ বেলেগ হিচাপত কৰিব পাৰে। কথা এইখিনিয়ে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি কৰিব, তাৰ কাৰণে ভিডিঅ'বিলাক সম্পূৰ্ণ চাই থাকিব। কাৰণ এইটো এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে নিশ্চয় এইটো জাষ্ট আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকে বনাই ৰাখক। আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, তাৰপিছত ৰেচন কাৰ্ড লাগিব, তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব, এইখিনি বস্তু লাগিব। এইখিনি বস্তু আপোনালোকে যদি কিবা অসুবিধা হৈ আছে, অতি সোনকালে এইখিনি আপোনালোকৰ ৰেডি কৰি ৰাখক। অতি সোনকালে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। বন্ধু বান্ধৱীসকল, এইখিনি তথ্য আপোনালোকক মই দিব লগা আছিল। এইখিনিয়ে। আৰু অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, গোটেইখিনি তথ্য মই আপোনাক কেইদিন পিছত দেখুৱাইছোঁ। আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক মই এই চেনেলৰ জৰিয়তে আপোনালোকক দি দিম। আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।